নমস্কাৰ বন্ধুসকল। কোনোবা এজন মহান ব্যক্তিয়ে কৈ গৈছে, জীৱনত যদি আপুনি নিজকে সুখী পাব বিচাৰে তেনেহ'লে আপুনি আপোনাৰ তুলনা কেতিয়াও আপোনাত থাকি ধনী, আপোনাত থাকি গুণী আৰু আপোনাত থাকি বলৱান ব্যক্তিসকলৰ লগত নকৰিব। আপুনি আপোনাৰ তুলনা সদায় আপোনাত থাকি দুৰ্বল, আপোনাত থাকি দুখীয়া আৰু আপোনাত থাকি কম বুদ্ধিৰ সকলৰ লগত তুলনা কৰক। দেখিব আপুনি সেইসকলত থাকি সদায় উচ্চ। যদি আপুনি আপোনাৰ তুলনা কেৱল আপোনাত থাকি সবল, ধনৱান আৰু বুদ্ধিমান ব্যক্তিসকলৰ লগত কৰিবলৈ যায়, আপুনি সদায় নিৰ্বল আৰু মানসিকভাৱে দুখী থাকিব। সেইকাৰণে প্ৰত্যেক সময়তে নিজৰ তুলনা আপুনি আপোনাত থাকি কমজোৰিসকলৰ লগত কৰক আৰু সদায় সুখী থাকিবলৈ চেষ্টা কৰক। আৰু প্ৰত্যেক দিনাই প্ৰয়ত্ন কৰক, যত্ন কৰক, যাতে আপুনি আপোনাৰ ফিউচাৰটো আজিত থাকি বেটাৰ কৰিব পাৰে। চেষ্টাৰ মৃত্যু নাই। আপুনি যেতিয়া চেষ্টা কৰিব আপোনাৰ ফিউচাৰ আজি থাকি সদায় বেটাৰ হ'ব। সেইকাৰণে সদায় আপোনাৰ চেষ্টা অব্যাহত ৰাখক আৰু দেখিব আপুনি সদায় সুখী থাকিব। এইটোৱে হ'ল সুখী থকাৰ মেইন মতলব। আমি যদি আমাৰ তুলনা সদায় আনৰ লগত কৰিবলৈ চেষ্টা কৰি থাকোঁ, সদায় আমি আমাক দুখীয়ে পাম। আমি আমাৰ ভিতৰত থকা প্ৰতিভাখিনিক উজ্জ্বল কৰিবলৈ চেষ্টা কৰিব লাগে আৰু আমাৰ তুলনা সদায় আমাক থাকি কমজোৰিসকলৰ লগত কৰিব লাগে। তেতিয়া আমি সদায় সুখী থাকিব পাৰিম। ইয়াকে কৈ আজি মোৰ এই মটিভেশ্যনেল ভিডিঅ'টো সামৰণি মাৰিছোঁ। যদি ভাল লাগিছে লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ, জয় হিন্দ।